এইবাৰ আহি পাইছা মই আহিছোঁ আগতে মই শিকিছোঁ আপুনি ভয় বুলি একো নাই অঁ ই আছে ন বাহুবলী একো টেনশ্যন নাই এই গেটখন খুলি দিয়ে তেতিয়াহ'লে এইফালে এইফালে তেতিয়াহ'লে পাহৰি গৈছোঁ মানে প্ৰথম আহি পাইছোঁ চাই থাকিব নমস্কাৰ বন্ধুসকল মই জিন্তু আজি পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল জিন্তু চেনেললৈ আজি আপোনালোকৰ মাজলৈ এটা ভিডিঅ' আনিবলৈ চেষ্টা কৰিম আৰু এতিয়া আপোনাক যাওঁ এয়া মোৰ বন্ধুজন ৰখি আছে এতিয়া বাইকত উঠিম আৰু যাম এয়া গৈছোঁ গৈ আছোঁ এতিয়া ক'লৈ গৈ আছোঁ এতিয়া নকওঁ মানে কি হ'ল এজন অভিজ্ঞ ব্যক্তিলৈ গৈ আছোঁ আৰু সেই অভিজ্ঞ ব্যক্তিজনৰ আঁৰত কিবা এটা লুকাই আছে চাই থাকক আপোনালোকে এয়া গৈ আছোঁ তামাম ভিৰ আহিছে তামাম ট্ৰেফিক জাম এয়া হৈছে আমাৰ ডুমডুমাৰ টাউনৰ তোমাৰ কি বুলি ক'ব এইটো কি বুলি কয় ভেল পইণ্ট মানে কিবা এটা হয় আৰু ট্ৰেফিক জাম এইটোৱেই সেইটো ৰাস্তা যিটো অথনিৰ পৰা অপেক্ষা কৰি আছিলোঁ যে চাই থাকক আপোনালোকে চাই থাকক ছাৰৰ মানে কি হ'ল এখন গেট আৰু ভয় লাগিছে কাৰণ যিহেতু মই প্ৰথম আহি পাইছোঁ ন আৰু কিবা আহি পাইছা মই আহিছোঁ আগতে মই শিকিছোঁ আপুনি ভয় বুলি একো নাই অঁ ই আছে ন বাহুবলী একো টেনশ্যন নাই এই গেটখন খুলি দিয়ে তেতিয়াহ'লে এইফালে এইফালে তেতিয়াহ'লে পাহৰি গৈছোঁ মানে প্ৰথম আহি পাইছোঁ চাই থাকিব এখন খোলা হৈছে এতিয়া কি ক'ম আৰু গেটখন আকৌ মাৰি দিব লাগিব গেটখনটো মাৰি দে গেটখন ন অঁ মাৰি দিলোঁ বলক এতিয়া এতিয়া মানে পাপা এতিয়া জোতাযোৰ খুলিছে লোকজনে মোৰ মা বাৰু ভয় লাগিছে বৰ্তমান ছাৰৰ ঘৰত উপস্থিত হৈছোঁ এয়া আপোনালোকে দেখিছে এয়া বৰ্তমান ছাৰৰ ঘৰটো আৰু কি ক'ম মই মানে কি হ'ল মানে আজি বহুত এটা পদত মই এক্সাইটেড হৈ পৰিছোঁ মই কি ক'ম মই একো ভাষাৰে বুজাই পোৱা নাই কাৰণ যিহেতু মই আজি কি হৈছে মই ক'ব পৰা নাই যিয়ে নহওক যিহেতু ছাৰ ৰুমটো এতিয়া সোমাম এতিয়া আপোনালোকক দেখাম যিহেতু ছাৰ ৰুমটো সোমাইছোঁ এয়া ছাৰ আমাৰ মিঠু ছাৰ আপোনাক প্ৰথমে স্বাগতম জনাইছোঁ মধু চন্দ্ৰই প্ৰথমবাৰ যিহেতু কৈ আছিলোঁ ছাৰজন খুব দয়াশীলতা আৰু আজি মই প্ৰথম ছাৰক লগ পাইছোঁ আৰু মই খুব সুখী আৰু আপোনালোককো দেখাব বিচাৰিছোঁ ছাৰৰ অনুভৱ ল'ম আৰু ছাৰৰ কিছু কথা আমি নজনা কথা আমি জানিম ছাৰৰ যি অভিজ্ঞতা আচলতে সংগীত জগতত কেনেদৰে আগবাঢ়ি গৈছে আৰু বৰ্তমান কি কৰি আছে এই বিষয়েও আপোনালোকক ছাৰৰ মুখৰ পৰাই ল'ম মই নকওঁ যিহেতু মই নাজানো যিয়ে নহওক ছাৰ আপুনি যিহেতু বৰ্তমান সংগীত জগতৰ লগত বৰ্তমান জড়িত হৈ আছে তো আপুনি প্ৰথম প্ৰশ্ন বৰ্তমান কিমান বছৰ হ'ল মানে আপুনি লাগি থকা মানে 2005 হ'ব
5 এতিয়া মানে 15 বছৰ 15 বছৰমান হ'ব। চাওক আপোনালোকে কিমান মই অথনি কৈছিলোঁ নহয় যে অভিজ্ঞতা এজন ব্যক্তি কিমান অভিজ্ঞতা থাকিব লাগিব। আৰু আজি মই ছাৰৰ এজন ষ্টুডেণ্ট হ'ব পাৰে আজি মই খুব সুখী আৰু মই ক'ব পৰা নাই আৰু নজনা কথা সুধিম ছাৰ। প্ৰথমে আহোঁতে কিবা এটা কেনেকুৱা ধৰণৰ মানে ফিল হৈছিলে আৰু কেনেকুৱা ধৰণৰ অসুবিধা আহি পৰিছিলে? মই প্ৰথম ড্ৰাম বজাইছিলোঁ মঞ্চত, লাহে লাহে মই বাদ্যযন্ত্ৰৰ পৰা ভকেলত আহিলোঁ। ভকেল এতিয়া বেছিভাগ ষ্টুডেণ্ট ভকেলতে আছে, ভকেল শিকি আছে আৰু কিছুমান কেছেট কৰিছে, বিভিন্ন হিন্দী গান কম্প'জ কৰা বা বিহু গান, আধুনিক গান, গোটেইখিনি গানে আদিবাসী গান কেইটামান ওলাইছে। ছাৰ মানে কি হ'ল এটা মানে ইউটিউব চেনেল আছে আপোনালোকক দেখাই দিব বিচাৰিছোঁ। সেইটো দেখিছে আপোনালোকে নৰ্থ ইষ্ট মিউজিক একাডেমি। তো গুগলত চাৰ্চ কৰি পাব ন ছাৰ? গুগলত 2005 চনৰ পৰা যিহেতু আপুনি ধাৰাবাহিকভাৱে একেৰাহে লাগি আছে নহয় মানে ইয়াৰ পৰা বহুত ষ্টুডেণ্ট এতিয়া বৰ্তমান ভাল শিল্পী হৈছে চাগে। এগৰাকী নাম ক'ব পাৰিব নেকি এটা মানে তোমালোকৰ গাঁৱৰো গৰকা দিগন্ত সমঞ্জিত সমঞ্জিতে গানো গায়, কীবোৰ্ড বজায়, দিগন্ত কীবোৰ্ড বজায়, গান গায়। তাৰপিছত নিতুৰণ অবিনাশ প্ৰিয়ম সিহঁতি গুৱাহাটীত আছে। মই মানে কি হ'ল ছাৰ ৰুমতে এজন খুৰা হ'ব পাৰে আৰু খুৰা যেতিয়া খুৰাকো লগ পাইছোঁ খুৰাৰ পৰা অকণমান জানিব বিচাৰিম। কওকচোন মানে কিয় কাৰণে এতিয়া মানে বহি আছে? মিঠুদেৱ আমাৰ ইয়াৰ সংগীত শিক্ষক, সংগীত গুৰু, নৰ্থ ইষ্ট মিউজিক একাডেমি জন্ম দিছে মিঠুদেৱে। তাৰ লগত মই ৰত্ন বৰদলৈ ওতঃপ্ৰোত জড়িত। মিঠুদেৱে মোৰ বহুত মই গোৱা গীতত সংগীত পৰিৱেশন কৰিছে, সুৰ কৰিছে। গান লিখোঁতে মাজে মাজে ক'ৰবাত যদি দুই এটা আকাৰ ইকাৰ ভুল থাকে তো সেই ভুল শুধৰাই দিছে, সুৰত লহৰ দিছে। আৰু মোৰ কণ্ঠৰে মই গোৱা গীত মোৰ পাৰ্চনেল চেনেল প্ৰাইম চেনেল ইউটিউব প্ৰাইম চেনেলত পাব, মোৰ পাৰ্চনেল চেনেল। এতিয়া মোৰ এটা নতুন গীত মিঠুদেৱে সংগীত সুৰ সকলো ঠিক কৰিছে। 2 দিনতে মই ৰাইজক উপহাৰ দিম। আৰু কিমান মানে এইটো মাহত চাগে এই না অহা মাহত এই 15 দিনতে গীতটো ৰাইজক মুক্তি পাব। আৰু কোনটো চেনেলত দিব? চেনেল এতিয়া আমাৰ ছাৰৰ এজন চেনেল আছে, তাৰপৰা মোৰ প্ৰাইম মিউজিক আৰু ইউটিউবত দিম মোৰ পাৰ্চনেল চেনেল প্ৰাইম মিউজিক। তাত চাৰ্চ কৰিলে মোৰ গীতবোৰ পোৱা যাব। আৰু এতিয়া যিটো গীত ৰাইজলৈ আগবঢ়াই দিছোঁ দিম সেয়া হৈছে আপোনালোকে নিজৰ স্বৰচিত স্বৰচিত এনেই আছে বহুত। আৰু তাৰ উপৰি আপুনি গান গাইছিলে আগতে? ইয়াৰ আগতে বহুত গান গোৱা হৈছে। সুৰ আৰু সংগীত আমাৰ মিঠুদেৱ ছাৰেই চব কম্প'জ কৰে, সেই হিচাপত গোৱা মেনুৱেলো কৰা হৈছিলে, ইভাগো কৰা হৈছিলে 2 চাইডে। গতিকে এতিয়া এইটো গীতটো শুনিবলৈ আশা থাকি শুনিবলৈ আশা মানে আৰু আগ্ৰহ কৰি আপত্তি নাথাকিব। আৰু মই অনুৰোধ কৰিছোঁ মোৰ ইউটিউব চেনেলৰ ব্যক্তিসকলক যিসকল আছে আৰু সেইসকলক মই অনুৰোধ কৰিছোঁ যে এজন এই খুৰাজনে বৰ্তমান মিঠু ছাৰৰ লগত একেৰাহে কাম কৰি আছে আৰু গান এটা বৰ্তমান 10-15 দিনৰ ভিতৰত এটা গান উলিয়াব আৰু আহি আছে, আপোনালোকে চাই থাকিব। আৰু মই খুৰাজনকো লগ পাই খুব সৌভাগ্য। আৰু মোৰ কি ক'ম আজি মই একো মানে ক'ব পৰা নাই, যিহেতু ইমান মানে ভাল ব্যক্তিসকলক লগ পাইছোঁ আৰু ভাল লাগিছে। আৰু সঁচাকৈ গানটোৰ মুখৰাটো মই অকণমান কৈ দিওঁ। গানটোৰ মুখৰাটো অকণমান মই কৈ দিছোঁ। নানে দে পানী মাথা ঘূৰাই গেলে ৰে, এই ধৰণে। এয়া হ'ল
আদিবাসী সমাজৰ তৰফৰ পৰা গানটো সৃষ্টি কৰা হৈছে আৰু সকলোৱে আদৰি হ'ব বুলি মই আশা কৰিম। খুব ভাল লাগিলে আৰু ছাৰৰ ৰুমটো এবাৰ দেখাই দিব বিচাৰিছোঁ। গীটাৰ আছে, এইজন ছাৰ ষ্টুডেণ্ট হয়, গীটাৰ বাজাইছে, আপোনালোকে চাই লওক। কিবা এটা কৈ দিয়ক, কি ক'ব, কেনেকুৱা লাগিছে ছাৰৰ লগত শিকি, কেনেকুৱা লাগিছে? ভাল লাগিছে। কিমান দিন হ'ল তোমাৰ বেছি শিকিটো? দিন হোৱা নাই, মোৰ 1.5 মাহমান হৈ আছে। হয় নেকি? কৰি আছোঁ, ভালেই লাগিছে। ঠিক আছে, আমি পৰিৱেশটো অকণমান দেখাই দিব বিচাৰিছোঁ।